হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই বৰ্ণালী আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আৰু আজি মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, যিহেতু শনিবাৰে যোৱাকালি মই ঘৰলৈ আহিলোঁ। আজি হ'ল দেওবাৰ। ৰাতিপুৱা আমাৰ ঘৰলৈ দেখিছেনে এনেকৈ পথাৰৰ পৰা আলহী আহি গ'ল। আমাৰ ঘৰতো এটা আছে দামুৰী পোৱালি, সেইটো লগৰীয়া ইহঁত দুইটা। আমাৰতো নোযোৱালৈকে ইহঁতো পথাৰৰ পৰা আহিয়ে থাকে। আৰু এতিয়া মই বাবুৰ কাৰণে লুথুৰি পিঠাগুড়ি ৰেডি কৰিব লৈছোঁ। মই ঘৰতে আহিলে পিঠাগুড়িখিনি ৰেডি কৰি লৈ যাওঁ। এয়া উখোৱা চাউল 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপিছতে অলপমান এখন কাপোৰত সূতা কাপোৰত থৈ দিছোঁ। জৰজৰীয়া হোৱাৰ পিছত মই মিক্সিত এনেদৰে খুন্দি লৈছোঁ। তাৰপিছত চালনীৰে চালিছোঁ। এনেকুৱা কাপোৰত থৈ দিব লাগে। 1 ঘণ্টামান থ'লে হয় আৰু বহুত ধুনীয়া মিহি হৈ যায় চাউলখিনি, চাওকচোন। আৰু যিহেতু উৰলত খুন্দিলে বহুত কষ্ট হয় আৰু ল'ৰা ছোৱালীক উখোৱা চাউলৰহে পিঠাগুড়ি লুথুৰি খুৱাব লাগে এনেকৈ। তাৰপিছত মই এইখিনি খুন্দি কিনে ৰ'দত দি থৈ দিছোঁ। ৰ'দত 2 ৰ'দ দিলে বহুত ধুনীয়া হয় আৰু মাজে মাজে ৰ'দত দি থাকিলে হয়। আৰু যদি ৰ'দটো কম হয়, অলপমান ৰ'দত যদি দি কিনে আপুনি ভাবে শুকোৱা নাই, তেতিয়াহ'লে অলপমান ভাজি থ'ব পাৰে। আৰু এয়া আমৰ আচাৰ ৰেডি কৰিবৰ কাৰণে মায়ে এনেকৈ ৰ'দত দিছে আৰু তামোল পাৰিছে ইফালে আমাৰ আজি। আৰু মই আপোনালোকক আমাৰ ঘৰৰ অলপমান পৰিৱেশটো দেখাই দিম। তাৰ আগতে মই ৰুমটো অলপমান মচি লৈছোঁ। আৰু বাবু বহুত দিগদাৰি কৰি আছিল, সেইকাৰণে এনেকৈ বোকচাত ল'ব লগা অৱস্থা হ'ল। আৰু মাও কলাত ল'ব নোৱাৰে, মাৰো কঁকালৰ বিষ, দেউতাও ব্যস্ত হৈ থাকে। সেইকাৰণে অলপমান মোৰ ঘৰত কামখিনিতো কৰিবই লাগিব। বাবুৰ দিগদাৰি কৰে আৰু তলত থৈ দিলে এতিয়া সি এঠাইত নাথাকে, ইফাল সিফাল যাই থাকে যি টি মুখতে। সেইকাৰণে মই বোকচাতে লৈছোঁ। আৰু এইফালে আমাৰ ঘৰত এডাল গোলনেমু গছ আছে। মই 2টামান লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু কোমলীয়া গোলনেমু দেখি পেলাই মই মাত্ৰ 2টাহে ছিঙিলোঁ। আৰু কাজি নেমু আছে, কাজি নেমু লৈ যাম কেইটামান। আৰু মই এতিয়া নাৰিকল কাটি আছোঁ। এয়া চাওক আপোনালোকে, নাৰিকলটো কিমান ডাঙৰ। আৰু যিহেতু আমাৰ ঘৰত এওঁলোক নাথাকে, কোনেও ভাইটিহঁত বা পাপাকে নাথাকে, সেইকাৰণে ময়ে কাটিব লাগে এনেকৈ। আৰু মই কিন্তু বেয়া নাপাওঁ এইবোৰ কাম কৰিব, যিহেতু খাবলৈ ভাল পাওঁ, কাটিবই লাগিব। নাৰিকলটো ফালি লৈছোঁ। এতিয়া বাবুৱে কৈ আছে, মা নাৰিকলৰ পানী খাম। ৰাতিপুৱা নাৰিকলৰ পানী খাব দিব মন নাছিলে, কিন্তু উপায় নাই, জিদ ধৰিছে খাবই আৰু। এতিয়া নাৰিকলটো ভাল ওলায় নে বেয়া ওলায়, তেনেকুৱা এটা ভাৱ আহি থাকে ফলা টাইমত। কাৰণ ইমান কষ্ট কৰি কটাৰ পিছত যদি বেয়া ওলায়, বহুতে বেয়া লাগে। কিন্তু নাৰিকলটো সঁচাকৈ চাওকচোন আপোনালোকে, ঘৰৰ নাৰিকল হয় আমাৰ, বহুত ধুনীয়া। আৰু এতিয়া নাৰিকলখিনি ৰুকি লোৱাৰ পিছতে মই লাৰুখিনি বনাব লাগিব। অলপমান মায়েও দিব হেল্প কৰি, যিহেতু বাবুৰ স্কুল আছে, ভাত খুৱাব আছে। আৰু সৰু বাবু খেলিব দিছোঁ। ইফালে কিমান কি বস্তু তলত দিব লগা হয়। ঘৰত আহিলে এইবোৰ লাৰু পিঠা বনাই খোৱা হয়, যিহেতু অকলে থাকিলে ভাল নালাগে। আৰু ইয়াতে মোৰ ইমানখিনি বস্তু ৰুমত গোটেইখিনি বস্তু নাথাকে। আৰু উৰলত পিঠাগুড়ি খুন্দা পিঠাখিনি খাইহে আমি ভাল পাওঁ। মিক্সিত লাৰু পিঠা কাৰণে আমি পিঠাগুড়ি নুখুন্দো, মাত্ৰ তেল পিঠা বা খোলা চাপৰি পিঠা কাৰণেহে আমি মিক্সিত পিঠাগুড়ি খুন্দো। বাকী আমি উৰলত যদিও নিজে নোৱাৰোঁ, বেলেগৰ হাতোৱাই হ'লেও খুন্দো। আৰু মই আগে পিছে নিজেই খুন্দো। এতিয়া কিন্তু বাবু হোৱাৰ পিছত অলপমান চিলাত প্ৰব্লেম হ'ব বুলি মই বেছিকৈ উৰলত পিঠাগুড়ি খুন্দা নহয়, তথাপিও অলপমান খুন্দো। আৰু এনেকৈ আমাৰ পিঠাগুড়িখিনি ভাজি বেছিকৈ খৰকৈ ভাজিব লাগে, উহল লাৰুৰ কাৰণে খৰকৈ ভাজি এনেকৈ মায়ে বৈয়ামত থৈ দিছে। তাৰপিছতে নাৰিকলৰ লগত মিক্স কৰি অলপমান চেনি আৰু নিমখ দি, নিমখটো নিদিলেও হয়, কিন্তু অলপ এচিকুট নিমখ দি চাবচোন কিমান টেষ্টি হয়। মায়ে সেইখিনি লাৰুখিনিৰ কাৰণে যোগাৰ কৰিব, মই ইফালে বাবুক ভাত খুৱাবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু এয়া লাৰু হৈ গ'ল আমাৰ, চাওকচোন কিমান নৰম হয়। আৰু ৰাতিলৈকে লাৰুখিনি বহুত ধুনীয়া হৈ থাকে। আৰু দেউতাই ইফালে নেমু লৈ আহিছে পথাৰৰ পৰা নিবৰ বাবে। আৰু আমাৰ চাওকচোন, কুকুৰাৰ পোৱালি দিলে হাঁহৰ। যিবিলাকে জানে তেওঁলোকে গম পাব কেনেকৈ হ'ব পাৰে। কুকুৰাৰ পোৱালি হাঁহৰ, কুকুৰাই জন্ম দিলে হাঁহৰ পোৱালি। এইফালেও উমনিত দিওঁতে হাঁহৰ কণী কুকুৰাক দিছিলে, সেইকাৰণে আৰু এবাৰ ওলাইছে 2টা কুকুৰাক দিয়া হৈছিলে উমনি। আৰু এইকেইটা যিহেতু সৰু হৈ আছে, সেইকাৰণে এনেকৈ ঢাকি থোৱা হৈছে। তাতে অলপমান ভাত পানী দি থৈ দিছোঁ।
এতিয়া মই বাবুক স্কুলৰ কাৰণে ৰেডি কৰি দিব লাগিব। গাড়ী আহিব, গাড়ীতে বহুতেই ভাবিছে বাবুক স্কুলত কিয় পঠাইছ যদি দেওবাৰ হয়, কিন্তু মই সোমবাৰে ৰাতিপুৱাহে এইখিনি শ্বুট কৰিছোঁ। আৰু চাওকচোন আপোনালোকক মই অলপমান আমাৰ খেতি মানে আমাৰ শাক পাচলিবোৰ দেখাই দিছোঁ, কেনেকৈ জিকা, ভোল আৰু তিয়ঁহ কিমান ধুনীয়াকৈ লাগি আছে। আৰু কিন্তু সেইদিনা দেওবাৰ আমাৰ ইয়াতে বজাৰ হয়, ভুলুকা ডবা বজাৰতো নিয়া হৈছে। তাৰপিছত যিখিনি আছে সেইখিনি আপোনালোকক দেখাই দিছোঁ। মানে বজাৰত নিয়াৰ আগতে নিচিঙতে মানে ইমান ধুনীয়া লগা হৈ আছিলে, মই সেইখিনি টাইমত ভিডিঅ' কৰিব সময় নহ'ল। আৰু আমাৰ ঘৰত সকলোবিলাক শাক পাচলি আছে, তিয়ঁহ, কোমোৰা, লাও, ৰঙালাওটো আছে অলৰেডি, এইফালে ভোল, জিকা আৰু তিতা কেৰেলা, ভাত কেৰেলা, সকলোবোৰ বস্তু ইয়াতে আছে। আৰু ভেন্দি তলত ৰুই দিয়া হৈছে নতুনকৈ, এইবিলাক শেষ হোৱাৰ পিছত লাহেকৈ ভেন্দি ওলাব। আৰু ইয়াত তিতা কেৰেলা এনেকৈ লাগি আছে, এইফালে জিকা। ঘৰৰ শাক পাচলিবোৰ খোৱাৰ মজাই বেলেগ। আৰু বজাৰৰ পৰা অনাবিলাক যেনেকৈ শুকাই যায়, ঘৰৰখিনি ফ্ৰেছ ফ্ৰেছ খাই সঁচাকৈ বহুত টেষ্টি লাগে আৰু ভালো লাগে মনটো। যিহেতু বজাৰৰ পৰা অনা বস্তুতকৈ ঘৰৰ বস্তু খোৱাটো, যিসকলে ঘৰৰ খেতি কৰি খায় তেওঁলোকেহে ভাল পায়, কাৰণ এইখিনি কৰোঁতে বহুত কষ্ট হয়। কাম কৰা মানুহ যদিও ধৰে, কিন্তু তেওঁলোকক পইচাও বহুত দিব লাগে, কিন্তু উপায় নাই। দেউতাহঁতে সৰুৰ পৰা এইবিলাক কৰিছে, খেতি কৰিলে মানে তেওঁলোকৰ ব্যস্ত হৈ থাকিলে মনবিলাকো ভালে থাকে। চাওকচোন কিমান ধুনীয়াকৈ ইয়াত ভোল লাগি আছে। আৰু ইফালে আমাৰ গোটেই চাফ চিকুণ কৰি ৰখা হয়, মানে তলখন ধুনীয়াকৈ ৰখা হয়। ইফালে তিয়ঁহ লাগি আছে। আৰু আপোনালোকক মই আমাৰ যেতিয়া ধান খেতি কৰা হ'ব ধুনীয়াকৈ দেখাই দিম, কেনেকৈ কি কৰা হয়, কিমান ধুনীয়া লগা হয় পথাৰখন। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদিও মই ইমান ধুনীয়া ভিডিঅ' বনাব নোৱাৰোঁ, কিন্তু মোৰো এটা মানে যদি আপোনালোকে লাইক কৰে, ভিডিঅ'বোৰ চোৱাৰ পিছত ছাবস্ক্ৰাইব কৰে, তেতিয়া এটা মোৰ মনটো ভাল লাগে যে মই আকৌ ভিডিঅ' বনাব মানে পাৰিম, যিহেতু মানুহবিলাকে আঁকোৱালি লৈছে। আৰু যদি লাইক বা ছাবস্ক্ৰাইবাৰ নাহে তেতিয়া ইমান ভাল নালাগে ভিডিঅ' বনাব। আৰু ইফালে জিকা ইমান ধুনীয়াকৈ লাগি আছে, চাওকচোন তিয়ঁহ। আৰু বাবু এতিয়া স্কুলত যাব, গাড়ী আহিব স্কুলৰ, সেইকাৰণে সিও মোৰ পাছে পাছে আহি আছে। গাড়ী অহা নাই, কিন্তু তাৰ আজি সোমবাৰ কাৰণে ঘৰৰ পৰা ইফালেও গাড়ী আহে মানিকপুৰৰ পৰা, মানিকপুৰৰ গাড়ীখনতে পঠাই দিম। তাৰপিছত আহোঁতে ডাইৰেক্ট মানে সৰভোগত ৰুমত নমাই দিব। আৰু মই ইয়াৰ পৰা ভাত বনাই কিনে অলপমান ভাত তাৰ কাৰণে লৈ যাম। তাৰপিছতে আমি মন্দিৰলৈ যাব লাগিব। এটা মানে অন্নপ্ৰসন্নৰ ভিডিঅ' আপোনালোকক অলৰেডি দি দিছোঁ, অন্নপ্ৰসন্নলৈ যাব লগা আছিলে। এইটো ভিডিঅ' যদিও আগৰে মই আপলোড দিব পৰা নাই, সেইকাৰণে আজি ভাবিলোঁ আজি ভিডিঅ'টো আপলোড দিম। আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। আৰু এইফালে কঠীয়া পাৰিবৰ কাৰণে মাটিখিনি চহাই থোৱা হৈছে ধুনীয়াকৈ। আপোনালোকক বাকী প্ৰচেছ মই ঘৰত অহাৰ পিছত ধান খেতিৰ কেনেকৈ কি কৰে আমাৰ দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। বাবু এতিয়া স্কুলত যাব আৰু এতিয়া নাহে, আৰু কেইদিনমানৰ পিছতহে আমি ঘৰত আহিম, ডাইৰেক্ট সেই সৰভোগত নামিব। এতিয়া বাবুৰ গাড়ী অহা যেন পাইছোঁ, তাক এইয়া বাবু স্কুললৈ গ'ল। আৰু তাৰপিছতে আপোনালোকক মই অলপমান পদূলি মুখখন দেখাই দিছোঁ, আমাৰ ঘৰৰ পদূলিখন। আৰু ইয়াতে কঁঠাল লাগি আছে, চাবচোন আপোনালোকে। বাবু এতিয়া সৰু বাবু ছিঙিব পৰাত কঁঠাল লাগিছে, একদম তলৰ পৰা লাগিছে একদম ওপৰলৈ। বহুত আমাৰ ঘৰত 5ডালমান আছে কঁঠাল, কিন্তু এডাল বহুত দেৰিলৈকে থাকে, আহিন মাহলৈকে থাকে। পূজা দিলে আমাৰ মানে পূজালৈকে, লাষ্টত পূজা দিয়া হয় আহিন মাহত, সত্যনাৰায়ণ পূজা, তেতিয়ালৈকে থাকে আৰু এটা হ'লেও। এইফালে ওপৰলৈ লাগিছে, তলৰ পৰা চাবচোন দেই, ৰাস্তাতে আমাৰ ইমান ধুনীয়াকৈ লাগি আছে চাওকচোন। আৰু এইটো চাওকচোন একদম মাটিতে লাগিছে, আৰু এটা একদম গুৰিতে লাগিছে, এইয়া চাওকচোন। ইমান ভাল লাগে, এনেকৈ লাগিলে মানে দেখিয়ে ভাল লাগে আৰু ঘৰৰ বস্তুবিলাক। এইয়া চাওকচোন একদম তলৰ পৰা লাগিছে, তাতে তাৰ কঁঠাল গছডালতো পাণ এডাল উঠি গৈছে। আৰু আমাৰ যিহেতু গৰু আছে আৰু লগতে ধান খেতিও কৰা হয়, এনেকৈ খেৰবিলাক ইয়াতে থৈ দিয়া হয় পুঁজি বনাই। আৰু আমাৰ নতুন খেৰ ওলোৱাৰ টাইমত এইখিনি খেৰ বিকি দিয়া হয়, অলৰেডি বিকিছে আৰু এইখিনি আছে। গৰু আছে যিহেতু ধান খেৰো লাগে।
আৰু এইফালে কেইডাল আমাৰ জলকীয়া পুলি ৰুই থোৱা হৈছে। ইয়াতে যিখিনি জলকীয়া হয় আমাৰ সেইখিনিতে হৈ যায়। আৰু কেইডালমান ৰহৰ পুলি হৈছে। ৰহৰ আমাৰ কেইডালমান গছ ৰোৱা হয়, যিখিনি ৰহৰ ওলায়, ৰহৰৰ দালি আমাৰ সেইখিনিৰে হৈ যায়। যিহেতু সদায় ৰহৰৰ দাইল খোৱা নহয়, আৰু এইফালে অমিতা এডাল হৈ আছে ধুনীয়াকৈ। আৰু এইফালে আমাৰ ঘৰৰ মানে সন্মুখভাগত এখন শিৱ বাবাৰ ফটো লগাই থোৱা হৈছে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি কৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।